हेलो गाइस गुड मर्निंग मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া বাৰু কাম বন কৰি আজৰি হ'লোঁ দেই। তাৰ পৰা মানে ভাতো বনাই আছোঁ আৰু ভাতকেইটাও হ'ল অলপ দেখাই আছোঁ। এইফালে আমাৰ বেটা কিতাপ পঢ়ি আছে, কৈ দিয়া এইফালে চোৱা। মোৰ বাৰু এতিয়া ভাতকেইটা হৈ গ'ল। এইফালে মই কঁঠাল গুটি দেখিছেনে মিহি মিহিকৈ কাটি লৈছোঁ পিঁয়াজৰ লগত। আপোনালোকে বাৰু এনেকৈ খাইছেনে? খাই চাব এবাৰ ভাজি, মই ধুনীয়া লাগে আৰু খাই এনেকৈ। এইফালে দালিও বনালোঁ। হেল্ল' গাইজ, মই এতিয়া মানে পেক এটা বনাবলৈ লৈছোঁ আৰু এইটো বাৰু বহুতে ব্যৱহাৰ কৰিছে যে ময়ে নতুনকৈ ফাৰ্ষ্ট ব্যৱহাৰ কৰিছোঁ সেইটো নহয়, বহুতকে মই দেখিছোঁ বাৰু। আৰু মানে মই এবাৰ এইটো ট্ৰাই কৰিছিলোঁ কিন্তু মানে ৰিজাল্ট পাইছিলোঁ, সেইটো কাৰণে আপোনালোকেও ট্ৰাই কৰিব পাৰে। মই আপোনালোকক কেনেকৈ কি কৰে দেখাম বাৰু, যোনবিলাকে নাজানে তেওঁলোকৰ বাবেহে দেই। তাৰপিছত এতিয়া বোলো তাকে এইটো আৰম্ভ কৰোঁ আৰু আপোনালোকৰ আগত পেকটো বনাই দেখাওঁ আৰু ঠিক আছে। এইফালে লৈছোঁ মই এতিয়া মই এইফালে কলগেট লৈ লৈছোঁ। তাৰপিছত মৌজোলটো আপোনালোকে নিদিলেও হ'ব বাৰু, এইটো অপশ্যনেল হয়, কিন্তু মই দি দিম আৰু। এইফালে লৈছোঁ কফি, তাৰপৰা গাখীৰ লৈছোঁ, বেকিং আৰু নেমু দিছোঁ দেই। এতিয়া মই কেনেকৈ বনাওঁ আপোনালোকে চাব আৰু ঠিক আছে। এতিয়া মই এইখিনি ব্যৱহাৰ কৰিম। এতিয়া এইখিনি কফি লৈছোঁ, লাগি হৈছে। তাৰপৰা এইফালে কলগেট লৈছোঁ দেই, যিকোনো কলগেট দিলে হ'ব আৰু। এতিয়া দিম বেকিং চ'ডা, মানে বেকিংটো দিলে হ'ব আৰু কেক বনোৱাৰ পিছত বেকিংটো ইউজ কৰিলেই হৈ যাব। তাৰপৰা এইফালে মৌজোল দিছোঁ দেই, মৌজোলটো আপোনালোকে নিদিলেও হ'ব বাৰু, মই দি দিছোঁ আৰু। আজি মৌজোল দি মানে কৰিছোঁ কেনেকুৱা হয়। ইয়াতে দিম নেমু, আৰু অলপ গাখীৰ দি দিছোঁ। গাখীৰটো বেছি নিদিওঁ বাৰু, হৈ গ'ল বাৰু। এতিয়া মই সানি দেখাম আপোনালোকৰ আগত। খোৱা বস্তু নহয় মানে এইফালে এতিয়া দেখিছে নহয়, মই মানে ধুনীয়াকৈ সানি লৈছোঁ আৰু দেই। তাৰপৰা 10-15 মিনিটমান থ'ব লাগিব এইখিনি শুকুৱালৈ। তাৰপৰা মই আপোনালোকক ৰিজাল্টটো দেখাই আছোঁ ঠিক আছে। চাওঁ আৰু ৰিজাল্টটো আজি মানে মোৰ বনোৱা গণ্ডগোলো হৈ যাব পাৰে, ঠিক নাই বাৰু। মই আপোনালোকক নিশ্চয় দেখাম, কিন্তু 10-15 মিনিটমান থ'ব লাগিব আৰু। এইখনত এতিয়া নাসানো, পাছত সানিম। এতিয়া ভৰিকেইটা ধুনীয়াকৈ সানি লৈছোঁ, তাৰপৰা দেখাইছোঁ ঠিক আছে। এতিয়া এইখিনি মোহাৰি দিম আৰু শুকাইছেগৈ। চাওঁ মই ৰিজাল্টটো দেই, কিন্তু মোৰ পেকটো বনোৱাত ভুলেই হ'ল নিচিনাহে লাগিছে আৰু, তথাপিতো আৰু চাওঁ। এনেকৈ মোহাৰি দিম, তিতা কাপোৰ ল'ব দেই। মই ধুনীয়াকৈ আকৌ ধুব লাগিব আৰু, ধুই আপোনালোকক ৰিজাল্টটো দেখাই আছোঁ বাৰু। লাগি আছে, গম পোৱা নাই নহয়। এতিয়া এইখিনি মোহাৰি দিম।
ঠিক আছে মই এইখিনি ধুনীয়াকৈ মোহাৰি লওঁ তাৰপিছত আপোনালোকক ফাইনেল ৰিজাল্টটো দেখাই আছোঁ দেই এইফালে এতিয়া ফাইনেল ৰিজাল্টটো চাওক মানে এইটো চেণ্ডেল পিন্ধাৰ দাগ বাৰু দেই মানে বহুতখিনিয়ে চফা হয় আৰু আপোনালোকে এবাৰ সানি চাব কিন্তু কফিটো অলপ বেছিকৈ দিব আৰু এইফালে দেখিছে নহয় হেল্ল' গাইজ এতিয়া একেবাৰে আৰু গধূলিহে আৰু ভিডিঅ'টো কৰিছোঁ আৰু মানে কি বুলি কয় একোতো মানে কিমান সদায় একেখিনিকে দেখাই থাকিম নহয় জানো বাৰু সেইটো কাৰণে আৰু নেদেখালোঁ আৰু একেবাৰে মানে গধূলিহে আৰু ভিডিঅ'টো কৰিছোঁ আৰু তাৰপৰা এতিয়া মানে কাম বন কৰি আহিলোঁ বাৰু দেই তাৰপিছত বতৰটো বেয়া কৰিছে পূৰা বতাহ দিছে আমাৰ ফালে এতিয়া বোলো চাহ একাপ খাওঁ বোলো তাকে চাহ একাপ বাকি আনিছোঁ আৰু ঠাণ্ডাই হ'ল চাগে মোৰ চাহকাপ এইফালে মই চাহ এতিয়া বাকি আনিছোঁ দেই খাই লওঁ আৰু চাহটো হেৰি হ'ল পুৰা বতাহ লেতেৰা বস্তুবোৰ কেলৈ চুইছা নো কাৰেণ্ট গ'ল আমাৰ মানে পথাৰৰ কিনাৰৰ ঘৰ যে কিমান ধুনীয়া বতাহ এতিয়া মানে অলপ আমি চবেই মানে তাতে আছিলোঁগৈ মানে গেটৰ বাহিৰত একদম ইমান ধুনীয়া হাৱা নহয় ফেনৰ হাৱাতকৈ মানে এইটো হাৱা একদম কি ক'ব আৰু হাজবেণ্ডে বাৰু চাহ খোৱা নাছিলে দেই গাখীৰ চাহ নোখোৱা নি গাখীৰ চাহ নাখায় বোলে লাল চাহ বনাই দিব ৰ'বা এইফালে আমাৰ বেটা কিতাপ পঢ়ি আছে Wow, ধুনীয়াকৈ লিখিব পাৰিছা এইফালে মই ভাত বনাই আছোঁ দেই মাছ ফ্ৰাই কৰি হৈ গ'ল ব্লু আৰু বোলে আজি লাওৰ লগত মাছ বনাইছোঁ আৰু আমাৰ মানে বেটা জানে নহয় সেইদিনাখন মানে পাপাই টেকেলিটা আনি দিলে আৰু তাৰপিছত একদম অকল পইচা ভৰাই আছে পইচা বিচাৰি থাকে চবৰে পৰা মোৰ পৰা বিচাৰিব বাপেকৰ পৰা বিচাৰিব পাপাহঁতৰ মাহঁতক খুজি থাকে মানে সদায় তাক পইচা লাগে আৰু এতিয়া বাইক ল'ব হেনো বোলে পইচা ভৰাইছে হয় নাই বেটা কি ল'বা কৈ দিয়া এইফালে মানে ৰঙালাও গুটি কেইটামান আছিলে তাকে বোলো অকণমান গৰম কৰি চাটনি বনাম সেইদিনাখন মানে বনাইছিলোঁ খাই ভাল লাগিলে বাৰু সেইটো কাৰণে আপোনালোকে বাৰু খাইছেনে জনাব দেই যদি খোৱা নাই খাব বহুত মানে ধুনীয়া লাগে আৰু খাই অলপ গৰম কৰি লওঁ তাৰপিছত হেৰি কৰি দিম আৰু চাটনি বনাই দিম
এইফালে লাও আৰু মাছ বনাইছোঁ দেই। তাৰপৰা মানে কঁঠাল গুটি কেইটামান গুচোৱা আছিলে, মানে দুটামান দি দিলোঁ আৰু দুফাল কৰি দিছোঁ। এফালে মাছ আৰু লাও শাকখিনি হৈ গ'ল বাৰু দেই। ঠাণ্ডা হ'লে এনেও ডাঠ হৈ যাব বাৰু। মই এইফালে ৰঙালাও গুটি, নহৰু আৰু জলকীয়া তেনেকৈ মানে সেকি লৈছিলোঁ আৰু মানে পুৰি লোৱা নিচিনা। এইখিনি এতিয়া চাটনি বনাই দিম মচন্দৰী অলপ দি। এইফালে হৈ গ'ল ৰঙালাও চাটনি। কাম বনবিলাক কৰি আজৰি হ'লোঁ দেই। ভাবিছোঁ স্কিন কেয়াৰ অলপ লওঁ বুলি, মানে মই সদায় ইউজ কৰিয়ে থাকোঁ বাৰু। এইফালে লৈছোঁ বেচন হালধি লৈছোঁ দেই। ইয়াতে লৈছোঁ মই বেচন আৰু হালধি, লগতে মানে কালি জহা চাউলৰ পিঠাগুড়ি অলপ খুন্দিছিলোঁ, তাকে বোলো অলপ দি দিওঁ আৰু পিঠাগুড়ি হ'লে ভাল আৰু। এচামুচ পিঠাগুড়ি লৈ লৈছোঁ আৰু অলপ লৈ লৈছোঁ। ইয়াতে দিম মই এতিয়া এল'ভেৰা জেল, এইটো বাৰু পদ্ধতি সকলোৱে জানেই। কোনোবাই যদি এনেকৈ নাসানে তেন্তে সানি চাব এবাৰ। মানে মই আগৰ পৰাই সানো দেই। আগতে মানে মোৰ বহুত গুটি ওলাইছিলে, মই হালধি আৰু বেচন খুব সানিছিলোঁ মানে। এতিয়া গাখীৰ দি দিছোঁ। এনেকৈ যদি ট্ৰাই কৰি চোৱা নাই এবাৰ ট্ৰাই কৰিব। মই বাৰু পানী দিয়া নাই, অকল গাখীৰতে মানে হেৰি কৰিছোঁ আৰু আজি। এইখিনি হৈ গ'ল আৰু এতিয়া মই সানি লওঁ, ঠিক আছে। এতিয়া ৰচুন খুন্দি আছোঁ, ৰচুন আদা। পাপাই মানে আকৌ গাহৰি ভাত বাৰু হৈয়ে গ'ল, আকৌ মানে মাংস আনিলে, এতিয়া মাংসখিনি বনাই দিছোঁ আৰু। গাহৰি তেল নিদিয়াকৈ বনাইছোঁ, তেল ওলাবই। কিমান তেল মাংস দিছে। এতিয়া মানে মাংসখিনি হয় মানে মই স্কিন কেয়াৰটো সানি লৈছোঁ আৰু। স্কিন কেয়াৰ মানে গৰমত ল'ব লাগে আৰু, মানে বহুত স্কিনখন কিবা হৈ যায় আৰু পূৰা গুটি গুটি ওলায়। মোৰতো বেছি মানে পিম্পলছ ওলায়, কি ক'ব আৰু। আগতে বহুত ওলাইছিলে, এতিয়া আৰু সানি লৈছোঁ আৰু। এইখিনি এতিয়া মাক দিম, তুমি সানিবা। এইফালে দেখিছে নহয় কিমান তেল ওলালে। আৰু বেছি তেল হ'লে খাবলৈও মন নাযায় বাৰু। মই বাৰু তেল মাংস খাবই নোৱাৰোঁ, জানে নহয়।
এইফালে মাংস ৰেডি হৈ গ'ল দেই। ইয়াত মই গাজ দি দিছিলোঁ আৰু এইফালে মই এতিয়া ধুই আহিলোঁ। দেখিছোঁ নহয় স্কিনখন কিমান মানে চফা লাগিছে। স্কিনখন মানে বহুত ভাল লাগে আৰু ঠিক আছে ৰ'ব দেই। এতিয়া চাওক, এতিয়া স্কিনখন মই মানে গালখন মোহাৰি ল'লোঁ আৰু একোবাৰেনো ক্ৰীম সনা নাই দেই মই। দেখিছে নহয়, অলপ হ'লেও ধৰিব পাৰি আছে, অলপ চফা লাগে মানে নিজকে গম পোৱা যায় আৰু আপোনালোকে এতিয়া গম পাইছেনে মই নাজানিছোঁ বাৰু দেই। ঠিক আছে, এনেকৈ যদি সনা নাই তেন্তে সানিব আৰু এনেকৈ সানেই, বহুতেই সানে, চবেই জানেই যেন লাগিছে আৰু ঠিক আছে বাৰু। হেল্ল' গাইজ, এতিয়া মানে এফালে আহিছোঁ আৰু এফালে মানে কৈয়ে দিছোঁ আৰু বামুণবাৰী আহিছোঁ, মানে থ্ৰেডিং কৰিবলৈ আছিলে তাকে আৰু কাইলৈ মানে এফালে যাম বাৰু। আপোনালোকক কালিলৈহে ক'ম আৰু আজিয়ে কৈ নিদিওঁ বাৰু। তাৰপৰা তাকে থ্ৰেডিং কৰি আহোঁগৈ বোলো। ঠিক আছে, গৈ আছোঁ এতিয়া। ইমান ডাঙৰ ৰ'দটো ওলাইছে, এতিয়াহে ওলাবলৈ পাইছে আৰু হয়নে। হেল্ল', আমি এতিয়া বামুণবাৰীৰ পৰা আহিলোঁ দেই। তাৰপৰা মানে কিবা এটা খাই ল'লোঁ আৰু আহিলে মানে কিবা এটা খাওঁ লাগেই, জানে নহয়। এতিয়া খাই বৈ আহিলোঁ আৰু মানে ম'ম' খালোঁ আৰু বিশেষ একো খোৱা নাই পিছে দেই। মোৰ মানে ম'ম'টোৱে বেছি ভাল লাগে আৰু তাকে মানে ঘৰলৈ লৈ আনিম বুলি ভাবিছিলোঁ পেকিং কৰি। তাৰপিছত ভাবিলোঁ খাবলৈ মন গৈছে, সেইটো কাৰণে দোকানতে খাই ল'লোঁ আৰু তাৰপৰা এতিয়া বেটালৈ লৈ আহিছোঁ আৰু নিজে খালে আকৌ বেটা মানে লগত নাহিলে ভাল নালাগে আৰু সেইটো কাৰণে তালৈও কিবা এটা লৈ লৈছোঁ আৰু ঠিক আছে বাৰু দেই। আমি এতিয়া গৈ থাকোঁ। হেল্ল', এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ মানে দেই। মানে বহুতেই হ'ল চাহ খোৱা। তাৰপিছত এতিয়া মানে ভাতটো বনালোঁৱে আৰু এইফালে বেটাও কিতাপ পঢ়ি আছে। চোৱা বেটা, সেইটো কেলৈ থৈছে। এইফালে মানে বাপেকে কিতাপ পঢ়াই আছে আৰু বেটাক ময়ো মানে এইফালে ভাত বনাই আছোঁ। এইফালে আজি বনালোঁ মানে মাছৰ মূৰ আনিছিলে পাপাই, তাৰপিছত তাকে আৰু মুৰিগণ্ডা নিচিনা বনাই দিছোঁ আৰু তাকে চিম্পুলকৈ এখনেই বনাই দিম আৰু এতিয়া চাহো খালোঁ, মানে কিবাকিবি খালোঁ, খাবলৈ মন যোৱা নাই বিশেষকৈ বাৰু। এতিয়া বনাই লওঁ দেই। ঠিক আছে, দালি দি দিম আৰু মই মুৰিগণ্ডা বনালে দালি দি আছিলে জিকা, সৰিয়হ হ'লে ভাল বাৰু। সৰিয়হ নাই, শেষ হ'ল, পাহৰিও থাকিলোঁ বাৰু।